আপোনাৰ সৈতে এনেকুৱা হয়নে কঠোৰ পৰিশ্ৰম কৰিছে গোটেই দিন ব্যস্ত হৈ আছে কিন্তু দিনটোৰ শেষত অনুভৱ হয় যে আপুনি আচলতে কোনো গুৰুত্বপূৰ্ণ কামেই কৰা নাই নে আপুনি সদায় আনৰ অনুৰোধ ৰক্ষা কৰিবলৈ গৈ নিজৰ লক্ষ্যৰ পৰা আঁতৰি যায় তেন্তে আজিৰ এই অডিঅ' বুকটো আপোনাৰ বাবে আজি আমি আলোচনা কৰিবলৈ ওলাইছো গ্ৰেগ মেককিউনৰ বিশ্ববিখ্যাত কিতাপ ইছেনচিয়েলিজম দ্য ডিচিপ্লিনড পাৰ্চুইট অফ লেজ এই কিতাপখন কোনো সাধাৰণ টাইম মেনেজমেণ্টৰ কিতাপ নহয় ই হৈছে জীৱন ধাৰণৰ এক দৰ্শন লেখকৰ মতে কম কৰক কিন্তু যি কৰিব সেয়া শ্ৰেষ্ঠ কৰক আহক আমি ইয়াৰ প্ৰতিটো অংশৰ সাৰাংশ এক সম্পূৰ্ণ গাইড হিচাপে বুজি লওঁ প্ৰথম ভাগ ইছেনচিয়েলিষ্টৰ মনোভাৱ আমি প্ৰায়ে ভাবো যে জীৱনত সফল হ'বলৈ হ'লে অধিক কাম কৰিব লাগে অধিক দায়িত্ব ল'ব লাগে কিন্তু মেককিউনে কয় প্ৰকৃত সফলতা আহে তাৰ পৰা যে আমি কি কমাব পাৰোঁ কি বাদ দিব পাৰোঁ এই মানসিকতাৰ পৰিৱৰ্তনেই হৈছে ইছেনচিয়েলিজমৰ প্ৰথম খোজ এই খোজত তিনিটা মূল ধাৰণা আছে প্ৰথম ধাৰণা বাছনি কৰাৰ অধিকাৰ সদায় আমাৰ হাতত থাকে যদিও প্ৰায়ে আমি এই কথা পাহৰি যাওঁ আমি ভাবো মোৰ আন উপায় নাই মই এইটো কৰিবই লাগিব কিন্তু আচলতে সেয়া এক বাছনি যিটো আমি নিজেই কৰিছো হয়তো অজানিতে যেতিয়া আমি বাছনি কৰাৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰোঁ তেতিয়া আমি অজানিতেই আনৰ ইচ্ছাৰ অধীন হৈ পৰোঁ আৰু আমাৰ নিজৰ জীৱনৰ নিয়ন্ত্ৰণ আনৰ হাতত গতাই দিওঁ ২ নম্বৰ ধাৰণা বিচাৰ ইয়াৰ পিছৰ কথাটো হৈছে সকলো কাম সমান গুৰুত্বপূৰ্ণ নহয় আমাৰ চাৰিওফালে হাজাৰ হাজাৰ কাম অনুৰোধ আৰু সুযোগ আহি থাকে কিন্তু ইয়াৰ ভিতৰত মাত্ৰ অতি কম সংখ্যকহে সঁচাকৈয়ে গুৰুত্বপূৰ্ণ আমাক শিকিব লাগিব কেনেকৈ বহুতো অৰ্থহীন কামৰ মাজৰ পৰা কেইটামান অত্যাৱশ্যকীয় কাম বাছি উলিয়াব পাৰি যেনে এজন কৰ্মচাৰীয়ে যদি প্ৰতিদিনে সকলো সৰু বৰ কামত সমান শক্তি খৰচ কৰে তেন্তে আচল গুৰুত্বপূৰ্ণ কামটোৰ বাবে শক্তিয়েই নাথাকে ৩ নম্বৰ ধাৰণা ত্যাগ আৰু শেষত আমি সকলো একেলগে পাব নোৱাৰো এই কথাটো মানি ল'বই লাগিব জীৱনত সকলো পাবলৈ চেষ্টা কৰাটোৱেই হৈছে বিফলতাৰ আচল মূল কাৰণ যেতিয়া আমি ভাবো মই এইটো কৰিম সেইটো কৰিম তেতিয়া আমি আচলতে একোৱেই ভালদৰে কৰিব নোৱাৰো সেয়েহে আমি কি সজাগভাৱে ত্যাগ কৰিম সেয়া ঠিক কৰাটোৱেই হৈছে প্ৰকৃত সফলতাৰ প্ৰথম চাবিকাঠি দ্বিতীয় ভাগ অনুসন্ধান এক্সপ্ল'ৰ ভাগ ২ অনুসন্ধান এতিয়া প্ৰশ্ন হয় এই অত্যাৱশ্যকীয় কামবোৰ আমি কেনেকৈ বিচাৰি উলিয়াম মেককিউনৰ মতে ইয়াৰ বাবে আমি নিজকে কিছু সময় আৰু পৰিৱেশ দিব লাগিব য'ত আমি স্পষ্টভাৱে চিন্তা কৰিব পাৰোঁ প্ৰথমতে আমাক প্ৰয়োজন কেৱল চিন্তা কৰাৰ বাবে নিজৰ বাবে সময় উলিয়াই লোৱা আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো মুহূৰ্ত ফোন নটিফিকেশ্যন আৰু কামেৰে ভৰি আছে এনে অৱস্থাত গভীৰভাৱে চিন্তা কৰাটো প্ৰায় অসম্ভৱ কিছু সময়ৰ বাবে হ'লেও এই কোলাহলৰ পৰা আঁতৰি নিজৰ মনটোক জিৰণি দিয়াটো অতি প্ৰয়োজনীয় দৃশ্য ইয়াৰ পিছত আহে বিৱৰণৰ মাজত সোমাই নাথাকি ডাঙৰ ছবিখন অৰ্থাৎ বিগ পিকচাৰ চাবলৈ শিকা আমি প্ৰায়ে সৰু সৰু সমস্যাত ইমান ব্যস্ত হৈ পৰোঁ যে জীৱনৰ সামগ্ৰিক দিশটো দেখাই বন্ধ হৈ যায় কেতিয়াবা এখোজ পিছুৱাই গৈ মোৰ আচল লক্ষ্য কি এই প্ৰশ্নটো সোধাটোৱে সমাধানৰ পথ দেখুৱাব পাৰে খেল আচৰিত লাগিব পাৰে কিন্তু খেল ধেমালিও গুৰুত্বপূৰ্ণ কাম বাছি উলিয়াবলৈ সহায়ক খেল ধেমালিয়ে আমাৰ মগজুক সৃষ্টিশীল কৰি তোলে নতুন কোণৰ পৰা সমস্যাবোৰ চাবলৈ শিকায় আৰু সেই কঠোৰতা আঁতৰাই যি আমাক অবাস্তৱ চাপত ৰাখে টোপনি ইয়াৰ পিছত আহে টোপনিৰ কথা বহুতে ভাবে কম টোপনি গৈ বেছি কাম কৰিলে বেছি প্ৰডাক্টিভ হয় কিন্তু মেককিউনৰ ইয়াৰ বিপৰীত কথা কোৱা দেখা যায় পৰ্যাপ্ত টোপনি নহ'লে আমাৰ মগজুৱে স্পষ্টভাৱে চিন্তা কৰিব নোৱাৰে আৰু গুৰুত্বপূৰ্ণ অগুৰুত্বপূৰ্ণৰ মাজৰ পাৰ্থক্য কৰিব নোৱাৰে সেয়েহে আপোনাৰ মগজুক সতেজ ৰাখিবলৈ পৰ্যাপ্ত টোপনি অত্যন্ত জৰুৰী বাছনি আৰু শেষত এটা সহজ নিয়ম যদি কোনো কামে আপোনাক আপোনাৰ লক্ষ্যৰ ওচৰলৈ লৈ নাযায় তেন্তে সেইটো বাদ দিয়ক মেককিউনে ইয়াত
এটা মজাৰ পদ্ধতিৰ কথা কয়। যিকোনো কাম বা সুযোগৰ 1ৰ পৰা 10লৈ স্ক'ৰ দিয়ক। যদি সেই কামটোৱে 9ৰ তলত স্ক'ৰ পায়, তেন্তে তাক স্পষ্টভাৱে নহয় বুলি কওক। এই সহজ নিয়মটোৱে আপোনাৰ জীৱনৰ পৰা বহুতো অনাৱশ্যক বোজা আঁতৰাই দিব পাৰে। ভাগ 3 বৰ্জন অৰ্থাৎ ইলিমিনেট। আচল কামটো এতিয়াহে আৰম্ভ হয়। কেৱল গুৰুত্বপূৰ্ণ কাম বাছি উলিওৱাটোৱে যথেষ্ট নহয়। অৰ্থহীন কামবোৰ সাহসেৰে আঁতৰ কৰাটোৱে হৈছে এছেঞ্চিয়েলিজমৰ আটাইতকৈ শক্তিশালী আৰু কঠিন অংশ। স্পষ্টতা। প্ৰথমে নিজৰ জীৱনৰ মূল উদ্দেশ্য কি সেয়া স্পষ্টভাৱে জানি ল'ব লাগে। যেতিয়া আপোনাৰ এই উদ্দেশ্যটো স্পষ্ট হয়, তেতিয়া হাজাৰটা সৰু সৰু সিদ্ধান্ত ল'বলৈ আপুনি বেছি সময় লগাবই নালাগে, কাৰণ সেই উদ্দেশ্যটোৱে আপোনাক পথ দেখুৱাব। সাহস। ইয়াৰ পিছত আহে বিনীতভাৱে নহয় বুলি ক'বলৈ সাহস গোটোৱাৰ কথা। আমি প্ৰায়ে ভয় খাওঁ যে নহয় বা নকৰো বুলি ক'লে মানুহে আমাক অসভ্য বা স্বাৰ্থপৰ বুলি ভাবিব। কিন্তু মেককিউনে স্পষ্টভাৱে কয়, "নো" এই শব্দষাৰ ক'লে আপুনি অসভ্য নহয়। বৰঞ্চ আপুনি নিজৰ লক্ষ্যৰ প্ৰতি সমৰ্পিত, আৰু এয়ে হৈছে আচল সন্মানৰ কথা। অংগীকাৰ ভংগ। কিন্তু কেৱল নতুন কামত "নো" বুলি ক'লেই নহ'ব। যিবোৰ কামত আপুনি আগৰে পৰাই সোমাই আছে, সেয়া আপোনাক আগুৱাই লৈ নাযায়, তাৰ পৰাও হাত সৰাটো জৰুৰী। এইটো কঠিন হ'ব পাৰে, বিশেষকৈ যদি আপুনি ইতিমধ্যে বহু সময় বা শক্তি বিনিয়োগ কৰি থৈছে। কিন্তু ছাঙ্ক কষ্ট বা ডুব যোৱা খৰচৰ ফান্দত পৰি থকাতকৈ আগবাঢ়ি যোৱাটোৱে বুদ্ধিমানৰ কাম। সম্পাদনা। ইয়াৰ পিছত আহে জীৱনৰ পৰা অৰ্থহীন ঘটনা, অভ্যাস আৰু সম্পৰ্কবোৰ বাদ দিয়াৰ কথা। লিখনি এটাৰ ভাল সম্পাদনাত যেনেকৈ অপ্ৰয়োজনীয় শব্দ আঁতৰোৱা হয়, ঠিক সেইদৰে আমাৰ জীৱনতো অপ্ৰয়োজনীয় শব্দবোৰ বা অপ্ৰয়োজনীয় অংশবোৰ আঁতৰোৱাটো প্ৰয়োজন। সীমা। আৰু শেষত নিজৰ জীৱনত স্পষ্ট পৰিধি বা সীমা নিৰ্ধাৰণ কৰক। যদি আপুনি সীমা নিৰ্ধাৰণ নকৰে, তেন্তে আনৰ প্ৰয়োজনে আপোনাৰ শক্তি ক্ৰমান্বয়ে খাই পেলাব। এজন সৰু ব্যৱসায়ীয়ে যদি প্ৰতিজন গ্ৰাহকৰ প্ৰতিটো অনুৰোধত হয় বুলি কৈ থাকে, তেন্তে তেওঁৰ নিজৰ মূল ব্যৱসায়িক লক্ষ্যৰ বাবে সময়েই নাথাকিব। ভাগ 4 কাৰ্যকৰীকৰণ এক্সিকিউট। এতিয়া আমি অৰ্থহীন কাম বাদ দি ল'লো, গুৰুত্বপূৰ্ণ কামবোৰে ৰৈ থাকিল। কিন্তু এই কামবোৰ কেনেকৈ সহজে চাপ নোহোৱাকৈ কৰিব পাৰি, সেয়াই হৈছে শেষৰ ভাগৰ বিষয়বস্তু। প্ৰথমতে, হঠাতে অহা বিপদ বা অতিৰিক্ত কামৰ বাবে হাতত কিছু অতিৰিক্ত সময় ৰাখক। আমি প্ৰায়ে ভাবো সকলো কথা পৰিকল্পনা মতেই ঘটিব, কিন্তু জীৱনত এনে নহয়। এই অতিৰিক্ত সময়খিনি আমাক অপ্ৰত্যাশিত পৰিস্থিতিতো শান্ত হৈ থাকিবলৈ সহায় কৰে। বিয়োগ বা ছাবষ্ট্ৰাক্ট। ইয়াৰ পিছত এটা আচৰিত ধাৰণা, কামৰ গতি বঢ়াবলৈ নতুন কিবা যোগ দিয়াৰ পৰিৱৰ্তে বাধাৰ সৃষ্টি কৰা কথাবোৰ আঁতৰাওক। প্ৰায়ে আমি সমস্যা সমাধানৰ বাবে নতুন সঁজুলি বা পদ্ধতি বিচাৰো, কিন্তু আচল সমাধানটো হয়তো এইটোৱেই যে কি আঁতৰালে কামটো নিজেই সহজ হৈ যাব। প্ৰগতি। ডাঙৰ লক্ষ্যৰ পিছত লগে লগে দৌৰাৰ পৰিৱৰ্তে সৰু সৰু কামত জয়ী হ'বলৈ শিকক। সৰু সৰু সফলতাই আমাক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে, আৰু ডাঙৰ লক্ষ্যটো কম ভয়াৱহ যেন লাগে। প্ৰবাহ। কামবোৰক এনে এক ৰুটিনৰ ভিতৰত বান্ধি ৰাখক যাতে সেয়া প্ৰায় স্বয়ংক্ৰিয় হৈ পৰে। যেতিয়া কোনো কাম আমাৰ প্ৰতিদিনৰ অভ্যাসৰ অংশ হৈ যায়, তেতিয়া তাৰ বাবে সিদ্ধান্ত ল'বলৈ আমাৰ অতিৰিক্ত মানসিক শক্তিৰ প্ৰয়োজন নহয়। মনোযোগ ফ'কাছ। ইয়াৰ পিছত বৰ্তমানৰ মুহূৰ্তত কি গুৰুত্বপূৰ্ণ তাৰ ওপৰতেই সম্পূৰ্ণ মনোযোগ দিয়াটো শিকক। অতীতৰ চিন্তা বা ভৱিষ্যতৰ চিন্তাই আমাৰ আজিৰ কামটোৰ পৰা মনোযোগ আঁতৰাই লৈ যায়। সত্তা। আৰু শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, ইছেঞ্চিয়েলিষ্ট হোৱাটো এবাৰৰ কাম নহয়, এইটো কামৰ তালিকা নহয়। ই হৈছে এক জীৱনশৈলী, এক নিৰন্তৰ অভ্যাস যিটো প্ৰতিদিনে নতুনকৈ অনুশীলন কৰিব লাগে। তো বন্ধুসকল, এই কিতাপখনে আমাক শিকায় যে আপুনি যদি সকলো কৰিবলৈ চেষ্টা কৰে, তেন্তে আপুনি আচলতে একোৱেই ভালদৰে কৰিব নোৱাৰিব। নিজৰ শক্তি আৰু সময়ক সেই কামবোৰত খৰচ কৰক যিবোৰে সঁচাকৈয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে।
আজিৰ এই সাৰাংশ শুনি আপোনাৰ কেনে লাগিল? আপুনি আজিৰ পৰাই কি অৰ্থহীন কাম ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে? কমেণ্ট বক্সত নিশ্চয় জনাব। যদি আপুনি নিজৰ জীৱনক অধিক অৰ্থপূৰ্ণ আৰু অনুশাসিত কৰিব বিচাৰে, তেন্তে এনেধৰণৰ অডিঅ' বুক চামৰিৰ বাবে লাইফ লাৰ্ণিং চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপোনাৰ জীৱনৰ যাত্ৰা সৰল আৰু সাৰ্থক হওক। জয় অসম, জয় হিন্দ।